মজলীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা উপস্থিত দৰ্শকবৃন্দ, জয় জয়তে সকলোলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নিতাইপুখুৰী মজলীয়া বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া নাটকৰ শিৰোনাম চকুপানী। এই নাটকখনিত অভিনয় কৰিছে তন্ময় গগৈ, আস্থা জিতা, মৈত্ৰী চেতিয়া, অনুৰাগ, পূৰ্বাশ্ৰী, ৰুস্তম, বিষ্ণুজ্যোতি। বাঁহীবাদক হিচাপে আছে অবিনাশ আৰু খোলবাদক দেৱাশিষ। এয়া আপোনালোকৰ সন্মুখত নাটক চকুপানী। না খাবলৈ কিবা আছে, না পিন্ধিবলৈ কাপোৰ আছে, চাৰিওফালে জীৱ জন্তু আৰু মানুহৰ হাহাকাৰ। মোৰ ভাওনা কৰা অস্তাপতেই হ'ল। ভাওনা পচন্দ পাইকিয়ে মাতিছে, সৰুৰ পৰা গাটো উঠিয়ে যায় একদম। মোৰ চুচা কাম শেষ নহ'লে পাৰিবি জানো? এই ডাঙৰ আৰাম কৰিলো।
ঐ খালি জনি যোৱা ঐ খালি তোক চাই লম তই ক'ত পলাবি তই চাও নি তই আহিবি নি চাই লম তোক আহিবি তই কি হ'ল মন বেয়া কৰিব লগা কি হ'ল চবৰ ঘৰতে তোক পানী সোমাই হ'ব আমি দুটাই কিবা এটা ব্যৱস্থা কৰিব লাগিব চিন্তা কৰিবলৈনো কি যোৱা বেলি মই সেইটো কাপোৰ দিয়া নাই যি হ'লেও দিছো তো হ'ব এতিয়া মোৰ কি ঘৰৰ কৰি থাক ভালকে দে গা ধো
আমি দিন রাতে একাকার করি বেটা ভর্তি দিগাও কিন্তু আজি হতে আমার ইন্দ্র পেকেট পেটি রাজ তালিকাত বসবাস কৰিলে এদি আমাক কি কৰি দিছে না খাবলৈ কিবা দিছে না কিবা সহায় কৰি দিছে চিকিৎসাৰ বাবে কিবা ব্যৱস্থা কৰি দিছে খালি এটাৰ মাজত এটাই কথা কেৱল ৰাজনীতি 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 আমাৰ লগত কেতিয়া ন্যায় হ'ব কেতিয়া ন্যায় হ'ব কেতিয়া ন্যায় হ'ব বানপানী আহে আৰু যায় চহৰীয়া মানুহবোৰে বানাক্ৰান্তলৈ মনত পৰে বানপানীৰ দুখ আৰু কষ্ট কেৱল বুজি পায় বানাক্ৰান্তই বানপানীৰ মাজত চহৰীয়াই ফটো উঠি মন্ত্ৰীয়ে ৰিলিফৰ সামগ্ৰী বিলায় বানপানীয়ে মন্ত্ৰীক হেলিকপ্টাৰত উঠাৰ সুবিধা প্ৰদান কৰে আৰু সলনি হোৱা নাই সদায় ৰাজনৈতিক দলবোৰে অসমৰ মানুহৰ আৱেগৰ লগত হেঁচা লিখি দিছে এনেবোৰ কাৰণতে অসমৰ বানপানীয়ে কোনোদিনাই এক উচিত ৰাস্তা দেখিবলৈ পোৱা নাই দৰ্শকবৃন্দ আজি আমাৰ নাটখনো আছিল সেই ভুক্তভোগী বানপানী পীড়িত ৰাইজৰ ওপৰতে শ্ৰদ্ধেয় ৰাইজ দৰ্শকবৃন্দ আজি আমাৰ নাটকখন এই বিষয়ৰ ওপৰতে আছিল এই নাটকখনিত অভিনয় কৰা সকলো অভিনেতাৰ লগতে ইয়াক পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰা নীলম চাহু মানৱ দাস আৰু বিশ্বনাথ বিশ্বাসলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ